কৃষ্ণ পৰম শ্ৰদ্ধাৰ ভক্তিভাজন আৰু বিভিন্ন সময়ত হোৱা আমি সকলো ভকত বৈষ্ণৱ গণপতি মাতৃস্বৰূপ আৰু সকলোৱে আশা প্ৰাৰ্থনা কেন্দ্ৰস্থল আমি আপোনালোকৰ সমস্ত ওচৰত 18টা অধ্যায় গীতা আমি প্ৰতিদিনে আমি পাঠ কৰি আগবাঢ়িছোঁ আৰু আমি আপোনালোকক অকণমান গীতাৰ মধুবাণী আগবঢ়াম যাতে আপোনালোকে সকলোৱে আমাৰ চেনেলটো চাই থাকিব আৰু আমি যিমানখিনি পাৰোঁ আমি আপোনালোকক দিবৰ কাৰণে আগবঢ়াম আৰু যদি কিবা ভুল ত্ৰুটি হয় আমি সমস্ত শিশুক সেৱা আগবঢ়াইছোঁ। আজি আমি প্ৰথম গীতাৰ আৰম্ভণি আগবাঢ়ি গৈছোঁ। কৃষ্ণ কৃষ্ণ জয় গুরু শঙ্কর সর্বগুণা করে যাহে কৃপাম তোহারি শরণ রেণু শতকোটি বারে করু প্রণাম গীতার শ্লোক ধর্ম ক্ষেত্রে কুরুক্ষেত্রে হবেতা যুযুৎসব মামাকং পাণ্ডবশ্রমে কিমুতকুবত সঞ্জয় হরি রাম কৃষ্ণ। আমি প্ৰথমে আগবাঢ়িছোঁ গীতা কি? শ্ৰীমদ গীতাৰ হিন্দুসকলৰ এখন পবিত্ৰ ধৰ্মগ্ৰন্থ। ভগৱান শ্ৰীকৃষ্ণৰ মুখৰ পৰা ওলোৱা অমৃত উপদেশ বাণী হৈছে গীতা। আৰু গীতাৰ যি অৰ্থ গীতা লিখি থোৱা আছে, এই মোৰ নাম গীতা থাক জানাম ভাগ নিষেধ বিষেধে দুইকো নাপাওঁ গীতা অংশে ব্যক্ত কইলা এই সংকেতে কহিলা যাতো গীতা পৃথিবীক বলিয়া সি হইলা তাতে আত্মৰূপী গীতা মূৰ্তি থৈ লাগিলা। গীতাৰ আৰু এক অন্য নাম কি? কৃষ্ণৰ অৰ্জুনৰ সংবাদ, কৃষ্ণৰ গীতা আদি নাম আছিল। গীতা কোনে ৰচনা কৰিছিল? গীতা ৰচনা কৰিছিল ব্যাসদেৱে। গীতাত কিমানটা অধ্যায় আছে? গীতাত 18টা অধ্যায় আছে, 700 শ্লোক আছে। গীতাৰ অসমীয়া পদ্য লিখন কোনে কৰিছিল? সুকবি গোবিন্দ মিশ্ৰই। নাম কৃষ্ণ গীতা। এইজন কবিয়ে কনৌজৰ পৰা অহা এজন ব্ৰাহ্মণৰ বংশধৰ। গীতাৰ সাৰবস্তু কি? মহাভাৰতৰ যুদ্ধত, কুৰুক্ষেত্ৰৰ যুদ্ধত বহু
আপোনজনক আৰু সন্মানীয় সকলক দেখি অৰ্জুনৰ বিষাদ মন হয় আৰু যুদ্ধ নকৰাৰ যি ইচ্ছা প্ৰকাশ কৰে। শ্ৰীকৃষ্ণই সেই সময়ত ধৰ্মতত্ত্ব ব্যাখ্যা কৰি অৰ্জুনৰ মনত দৃঢ়তা বল আনি দিয়ে আৰু অৰ্জুনে যুদ্ধত জঁপিয়াই পৰে আৰু অৰ্জুনৰ যি কৰ্ম যোগৰ উপদেশ প্ৰদান কৰিলে সেইবোৰ কথা ভগৱানৰ নিজৰ মুখৰ বাণী। যিহেতু গীতাৰ সাৰবস্তু হৈছে এনে সকলো কাম ভগৱানৰ ইচ্ছাতে হয়। আমাৰ নিজৰ ইচ্ছাত আমি কোনো কৰ্ম কৰিব নোৱাৰোঁ। ভগৱানক লাভ কৰিবলৈ ফলাংকৰ আসক্তি ত্যাগ কৰি তেওঁ সকলো অৰ্পণ কৰি ভক্তিত আতুল হৈ নিজৰ কৰ্তব্য কৰি যোৱা মানৱ জীৱনৰ মূল ধৰ্ম হ'ল হতাশাৰ কোনো কাৰণ নাই। গতিকে আমি কেৱল কৰ্ম কৰিব লাগিব, ভক্তি কৰিব লাগিব, তেতিয়া আমি আগুৱাই যাম। আৰু সেইকাৰণে কৈছে ভাগৱতত ভক্তি আছে, গীতাত শৰণ আছে। এতিয়া আমি গীতাৰ প্ৰথম অধ্যায়লৈ আগবাঢ়িছোঁ। আৰু যদিও আমি যিখিনি গীতাৰ সাৰপতে সমস্ত ভুলি মৰিখন কৰিম, আমি আকৌ পুনৰ সমস্ত শ্ৰীচৰণক আমি সেৱা নিবেদিছোঁ। কৃষ্ণ শ্ৰীকৃষ্ণ গীতা গ্ৰন্থাংশ দুলৰি। প্ৰথমে গুৰুক নমস্কাৰ কৰোঁ, শিৰ দিয়া চৰণত যাৰ উপদেশে জ্ঞানক প্ৰকাশে, গুচয় বিদ্যা যত, শুদ্ধ শতমতী কৃষ্ণ ভকতি, এ পাদ পদ্ম নিষ্ঠা যাৰ, স্বপ্ন বেক ধৰি মহাভাগৱত, এ লোকক কৰা নিষ্ঠাৰ, কৃষ্ণ পাদ পদ্ম মকৰন্দ পানে, ভক্তি ভাবে হয়ামত, বাসুদেৱ বুদ্ধি সবাকে দেখয়, জ্ঞানৰ বুজিয়াতত, কায় বাক্য মনে গুৰুৰ চৰণে, নতি কৰোঁ থাকি দূৰে, শম্ভুক মণিৰ সমিধান পায়া, লোহা যেন মতে ঘূৰে, এৰা মই কোন চাৰ, কৃষ্ণক পাইবাৰ, যাহাৰ প্ৰসাদে জ্ঞান, চৰণ তলতি নচাৰু কমতি, ত্ৰাহি গুৰু ভগৱান, জয় জয় দেৱ চৰণে বন্ধু, এ নারায়ণ নীরা
এ নাপাৱয় পৰিচিদ সাক্ষাতে ব্ৰহ্মক কৰিতে নাপাৰে এ শিষে মুখে কহে বীৰ আপোনাৰ মায়া আশ্ৰয় কৰিয়া এই সংসাৰ স্ৰজয় স্বামী ৰাম যত চৰাচৰ ব্ৰহ্মা মহেশ্বৰ সবাহাৰে অন্ত্ৰ আমি মৎস্য কুৰ্ময়াদি যত অৱতাৰ ঈশ্বৰ নিষ্ঠ বাসুদেৱ ঘৰে ব্যক্ত ভুলাই আহি সেহি পূৰ্ণ ব্ৰহ্ম কৃষ্ণ হে নন্দ নন্দন জগত বন্দন চৰণে শৰণ লৈৰো কৃষ্ণৰ পদৰ মধুৰো ভয়াসে সিধনে বিকয় যে কহয় ভৱ দুঃখময় চৰণে নেৰি উদ্ৰাই ৰাম চোৰাকি নৰক গৃহে থাকি ভুঞ্জু গুচাও সংসাৰ মায়া ৰাম বানৰক যেন এ নৰ্তকে নচুৱাৱে এ স্বামীক নচুৱে ভাৰ্যা ৰাম মোৰ পুত্ৰ দাৰ বস্ত্ৰ অলংকাৰ কেন মতে ভাল খায় ৰাত্ৰি দিন মনে কৈত পাই বুধন এই সমিধাতে যিটো নাৰী ৰূপ যে অন্ধকূপ আমি তাতে অন্ধমতি এ নব দাৰে দাৰে মূত্ৰ চিদবহে তাহাতো কৰোহু হোক ভাল থাকো চিৰকাল যেন স্বপ্ন পৰায় ৰাম সূৰ্য কান্তি যেন চন্দ্ৰ ৰশ্মি পাইৰে সন্ধ্যা বেল গলি শুনা সভাসদ মহাহায়
ভাষ্যপন্ন এমহিলে কিনো জ্ঞান জলমলদারে দুৰ্গতা দুৰ্গন্ধ তবু তাতে সুখ মানে পৰৰ জীউক বিহা কৰিয়ানি তাতে কৰে বহু ভোগ তাহাক লাগিয়া বাপ মায়ে তেজয় বন্ধু স্নেহ সমেলাল মুখে চুন পিপিয়ৈ এই অমৃত সমান জ্ঞান পৰ্ণপুত কথা জুৰ্পিয়া কহয় এ গুৰু মন্ত্ৰ বুলি মানে এৰা মাংসতে অপৰ মাংস মিলাৱয় দুখতে মানয় হিত অন্ধকাৰ প্ৰায় প্ৰৱৰ্তিলা যায় অবিচাৰে বিপৰীত কৃষ্ণ সংসাৰ স্বৰূপ গৃহয়ন্ধকূপ তল গলো নিতে নিত কৃষ্ণৰ চৰণ সংসাৰ তৰণ ইটো কোন প্ৰায় চিত ইটো অধৰ্মক নামক নালাগে এখন দাইব সংযম দ্বাৰে শিগালক লাগি সিংহক নালাগে এ কুকুৰে খেদাইতে পাৰে ৰাম পাৰ সংসাৰ সুখে হুৱে পাৰ যিটো স্মৰে ৰাম বাণী কাকক লাগিয়া সুবৰ্ণ ভাণ্ডাৰ হেন নকৰ হানি ঈশ্বৰৰ নাম কেহুনো হে সম কেৱলে মুখ্যৰ হেতু স্মৰণ মাত্ৰকে দহে নিৰন্তৰে পাতকৰ ধুম ইটো গীতাত আশ্ৰয় সৰ্বশাস্ত্ৰয় অৰ্থ লৈ বাহা বিচাৰি চাই গীতা সমুদ্ৰত সাংসুৰ মেলিৰো গুৰু কৃপায়ল্প যদি ব্ৰহ্মচাৰী গৃহবান কষ্ট এ চাৰিও আশ্ৰম ধৰ্ম চাৰিও লক্ষণ আচাৰ পঢ়িবা যাৰ যে নমত ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰচাৰী বৰ্ণ তয় আচাৰ যত এৰা
নাম কৰ্ম ক্ৰিয়া দান স্বধৰ্ম পঢ়িবা ভক্তিৰো পঢ়িবা তত ৰাম সাংখ্য কৰ্ম যোগ অষ্টাংগ পঢ়িবা প্ৰবৃত্তি নিবৃত্তি পথ জ্ঞান ভক্তি দুইৰো সমষ্টি পঢ়িবা দৈবীয়া শৰীৰ মত ন্যায় মীমাংসাৰ শ্ৰুতি পুৰাণৰ বেদান্তৰ যতনয় তন্ত আগমৰ বেদ শিৰোভাগ গীতাত সবে আশ্ৰয় সগুণ নিৰ্গুণ সাকাৰ চিন্তন বৈৰাগ্যৰ যেন ভাবে বন্ধু মুক্ত জীৱ দেহাত্মা পঢ়িবা সকাম নিষ্ঠা মতত দেৱাসুৰ সিন্ধু মন্দৰ মুঠিলা যেন লক্ষ্মী ব্যক্ত ভৈলা সৰ্বশাস্ত্ৰ অৰ্থ গুহ মন্দ্ৰ ভাগ ভাৰতে কৃষ্ণ পঢ়িলা ব্যাপয়াদি কৰি যত ঋষিগণ শাস্ত্ৰ পঢ়িলন্ত তান সবাৰো সংশয় এতেকে ছেদয় গীতাক পঢ়ি প্ৰণাম মাতৃহে জানয় কাৰ্য বীজ পুত্ৰ যেন নাজানয় আনে ঈশ্বৰ মুখৰ যত বেদ বাক্য জানিবা কপাৰে কোনে কৃষ্ণ। আমি আজি ইয়াতে ৰাখিছোঁ। আমি আকৌ পৰৱৰ্তী আমি ইয়াৰ পাছৰ পৰা আমি আকৌ দিবলৈ সক্ষম হ'ম। কৃষ্ণ।